Bye. Hello guys, welcome back to my YouTube channel. আজি আকৌ এটা নতুন ভিডিঅ' সৈতে আপোনালোকৰ মাজলৈ আহিলো। কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল আছে নহয় জানো? মোৰো খবৰ বহুতেই ভাল। আশা কৰোঁ মোৰ এই ভিডিঅ'টো আপোনালোকে মৰমেৰে আঁকোৱালি ল'ব। আৰু এইফালে চাওক, আজি দেখাইছোঁ ফাৰ্ষ্ট বাইদেউ ছোৱালীজনী ইয়াতে খেলি আছে। তো গাইজ, ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাই থাকক। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'টো চাই থাকক শেষলৈকে। এতিয়া এইফালে চাওক, বেবী এনেকৈ খেলি আছে ইয়াতে। মই এনেকৈ বহি আছোঁ এতিয়া। তাকেহে আৰু ভিডিঅ'টো চাই থাকক শেষলৈকে একেবাৰে। কিনো দেখাব পাৰোঁ নহয় জানো। এতিয়া হৈ গ'ল দুপৰীয়াৰ হাতত কি আছে বলক দেখাম। সেইফালে চাওক তিতা কেৰেলা আৰু এইফালে চাটনি, আৰু এইফালে চাওক কলডিলৰ ভাজি, আৰু দেখাম এতিয়া খাই লওঁগে নহয় জানো। এইফালে খাচী মাংস আছিলে দেই, আৰু এতিয়া খাই লওঁ ভাত নহয় জানো। আৰু দুপৰীয়া সাজ খাই বৈ মানে শুই গ'লোঁ, সেইকাৰণে মুখ হাত ধুই এতিয়া ফ্ৰেছ হৈ গ'লোঁ। ফুডটো ইয়াতে লাগি আছে, লগাই লওঁ কপালত নহয় জানো। তাৰপিছত এতিয়া পাকঘৰত আহিলোঁ, বনাম বুলি ভাবিছোঁ পকৰি, পিঠাৰ লগত মানে পকৰি নিচিনা বনাম ভাবিছোঁ, কি হয় নাজানো। আৰু এইফালে চব পিঠাখিনিত জলকীয়া, নিমখ, হালধি আৰু পিঁয়াজ দি ধুনীয়াকৈ পানী দি মই মিক্স কৰি আছোঁ। আৰু হৈ গ'ল, আৰু মিক্স কৰি হৈ গ'ল। এতিয়া বনাম আৰু আপোনালোকে চাই থাকক। এইফালে মই ৰেডি কৰি থাকোঁতে আহি পালেহি বেবী। আৰু এইফালে চব টাৱাখন পাতি ল'লোঁ আৰু তেলো দি দিলোঁ। ভাবিলোঁ আজি এটা নতুন ষ্টাইলত বনাই চাওঁ, কি হয় নাজানো, আৰু চাই থাকক শেষলৈকে। এইফালে হৈ গ'ল বনাই মেলি, আৰু এইফালে চাহো লৈ ল'লোঁ। এতিয়া খাই লওঁ। এতিয়া খাই কৰি আজৰি হৈ আমি যাব ওলাইছোঁ এখন বিয়ালে। তাকো ভাবিলোঁ আপোনালোকক দেখাই দিওঁ নহয় জানো। বেবী ধুনু এফালে ছোৱালীজনী কোন লালেজনী। ফাইনেলি আমি এতিয়া ওলাই মেলি ৰেডি হৈ গ'লোঁ, আৰু মোক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব নহয় জানো। আৰু গৈ থাকোঁ, আপোনালোককো দেখাই থাকিম নহয় জানো, চাই থাকক। আৰু এইফালে দেখিছে বিয়াৰ পেণ্ডেলটো আছে একেবাৰে আমাৰ ঘৰৰ সন্মুখতে। এইফালে এতিয়া চাহ খাবলৈ বহিছোঁ আৰু পকৰীৰ লগত খাই লওঁ। আৰু এইফালে চব গোটেই পৰিৱেশটো দেখাই দিছোঁ এবাৰ। বিয়াৰ ঘৰতে বোলে ফুচকা দিছে, আমিও খাই লওঁগৈ নহয় জানো, সেই বুলি আহিলোঁ। এতিয়া মানে কি হ'ল জানেনে, আমাৰ বেবীয়ে য'ত ত'ত পলাই গৈছে, তাকে ধৰিবলৈ বুলি আহি আছোঁ আমি। সেইবাৰ খাবলৈ আহিলোঁ আমি খানা, তাকে অলপ দেখাই দিম আৰু নহয় জানো। খানাটো খাই কৰি আহিলোঁ, বহুত টেষ্টি আছিলে। এতিয়া খাওঁ আমি। এইফালে চাওক ৰসমলাই আৰু ক্ষীৰ দিছিলে, মই খালোঁ ৰসমলাই। তো সেয়াই আৰু। এতিয়া খানা খাই কৰি আহি বহিলোঁ অলপ, তাৰপাছতে খাব আহিলোঁ। এইফালে চব মিঠা পান, এতিয়া মিঠা পান খাই আৰু ওলাই যাওঁ নহয় জানো ঘৰলৈ বুলি।
আৰু ফাইনেলি ঘৰ আহি কৰি পালোহি আৰু খাই কৰি আহিলোঁ আৰু কেনেকুৱানো পালে কমেণ্ট কৰি জনাব যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই